हेलो दोस्तों बर्तमान अखमिया फागुन मास चलि आछे तो मैं भाविलो भिडिओटाके बनाई दिउ सिला केनेকৈ तैयार करे माने बनाय देखिबले पाबो आमार भाइटी हुबनज्योति फुकने बनाय तो भिडिओটো चाबो आरो आमार भाइटिए बनाबो आरो की लैसे लगत चाइ लौसुन सहज उपाय बनवार एतु एटा टेप एतु टेप देखिसे নহয় এইখন কটাৰী লৈ লৈছে আৰু একডাল লাঠি প্ৰয়োজন হ'ব আৰু গুলি বেজি এখন বিলেট লৈ লৈছে আৰু এটো বেজিও লৈ লৈছে হা আৰু কেচি লৈছিলে আইনো কেচি লৈ লৈছে আৰু গুলি বেজি পিছৰ কথা আৰু তো চাই যাক ভাইটি ভিডিওটো রাখিবরে তোমাক নালাগে খনখৰ মোৰ বুকুতে ৰাখিম ওৰে তো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোৰ ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম তোমাক বুকুতে অভিমান কৰিবা মনটো ভৰিব মোৰ মৰমতহে অভিমান গলিব নিজানতে বহিবা মনতে পৰিব মোৰ কথাবোৰে আমনি কৰিব টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম খুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতি तो दोस्तों आमार भाइटी बर्तमान क्लास 5 पढ़ी आछे लकडाउनर कारणे 6 लो इतलेके जोৱা নাই কিন্তু বছৰীয়া পৰীক্ষা দি এটালে আৰু পাবগৈ লকডাউন হোৱা হেতিন মানে 6 পালেগৈ হয় आमार भाइटिए क्लास 2 পৰা জানে আসলে চিলা বনাবলৈ এবাৰ এই বছৰটোত মানে এতিয়া ফাগুন মাহটোত টোটেল 7খন বনালে লগৰবোৰে তাক মানে জিলবোৰ আনি দিয়ে হি নিজে বনাই দি দিয়ে তাৰ পৰিৱৰ্তে কিবা পায় চাগে এইবোৰ মই নাজানো ইমানকে তাৰ এখন চিলাই চলি আসলে এই মাহটোত ই নিজে উৰাই আৰু পিছবেলা টাইমত হদায় যে আসলে পৰীক্ষা থাকিলেও এই পিছবেলা টাইমত মানে আধা ঘণ্টা মান উৰুৱাবগৈ আৰু বৰ্তমান আজি মানে ফালিলে এখন চিলা মানে বাহত লাগি ফালিলে তো আজি আকৌ এখন নতুনকে বনালে তাকে ভাবিলো ভিডিওটো বনাই দিও আৰু হসা কথা কবলে গলে মই নাজানো আসলতে চিলা উৰাবলৈ মই চিলা বনাবলৈ আসলতে নাজানো আগতে যেতিয়া মই সৰু হৈ আছিলো তেতিয়া মই ভাইটি লগৰবোৰৰ দৰে বেলেগ এজন মানুহৰ পৰা মানে জিলখন লৈ যাও সকলোবোৰ লৈ যাও বনাবলৈ দিও আৰু তো তেতিয়া পইচা 10 টকা দি দিও আৰু বনাবলৈ তো বনাই দি আৰু তেনেকে উৰাও কিন্তু নিজে বনাবলৈ আজিলৈকে শিকা নাই ভাইটি জানে তো লাজ লাগে আৰু অলপ
বনাওঁতে টোটেল 15-20 মিনিটমান লাগি গ'ল আৰু কি কৰিম আৰু লাহে লাহে। তো এতিয়া উৰুৱাব ভাইটি, উৰুৱা। তো দোস্ত ফাগুন মাহত চিলা উৰুৱাৰ আনন্দই বেলেগ। আজি 21 ফাগুন শনিবাৰ, অৰ্থাৎ ইংৰাজী মাহৰ 6 মাৰ্চ। তো দোস্ত ভাইটি সেই কাৰেণ্টৰ তাঁৰ থকাৰ কাৰণে অলপ ইটো চাইডে নিবলৈ নোৱাৰিছে আৰু এইটো চাইডে, পিছত ইটো চাইডে উৰুৱাম। তো আজিলৈ হ'ব চাগে, বহুত ভাল লাগিব। আপোনালোকে উৰুৱাব, ফাগুন মাহ শেষেই হ'বলৈ হ'ল।